এইখিনি ঠাই ইয়াৰ পৰা ইয়ালৈকে দেখুৱাই আছে, মই ঘৰৰ পৰা সেইখিনি দেখুৱাই আছে। লাহে লাহে যাওঁ আৰু গাইছ মানে সঁচাই মানে মোৰ বহুত ভয় লাগিছে। এতিয়াও মই গমেই পোৱা নাই কোনফালে লেখাটো থান গাইছ মানে মোৰ বিশ্বাস ই নৰখিলে নিষেধ, কাৰণ আজিৰ পৰা 4 বছৰ আগতে মই মানে মানুহৰ যদি হাত এপাত গছত মানে এনেকৈ লাগি থাকে, এপাত গৈছে মানে গছপাতৰ ওপৰত মৰা চাওক, এইখিনি মানে গছপাত নাই আধাৰ পৰা। ইচ্ছা কি আমি বিয়া পাতিম সদায় মানে প্ৰভুৰ ওচৰত এনেকুৱা এনেকুৱা পজিটিভ প্লেচ ঠাইত পাতিম এনেকুৱা, তো সেই আশাটো যাৰ আছে মানে গাইছ ইয়াত মানে সম্পূৰ্ণ হ'ব পাৰে। চাওক মানে এভৰিথিং ইজ ফাইন, কিন্তু প্ৰত্যেকে মানে এটা কথা গম পায় মানে এছিয়াৰ মানে ছেকেণ্ড মানে বৃহত্তম গছপাত মানে আমাৰ মানে অসমতে আছে। অসমৰ মানে আমাৰ বজালী ডিষ্ট্ৰিক্টত মানে জালিঘাটা মানে থান বুলি সকলোৱে গম পায়, শিৱৰ মন্দিৰ। তো গাইছ মানে প্ৰত্যেকে জানে। তো গাইছ আজি মানে তালৈকে যাম, আপোনালোকক দেখুৱাম লগতে গাইছ, তেতিয়া যদি ভুল একদম ক্ষমা কৰি দিব। আৰু সেই মানে গছপাতৰ বিষয়ে কিছুমান মানে নলেজ মানে আপোনালোক আগতে মই গৈছিলোঁ, কিন্তু ইমান গম পোৱা নাছিলোঁ মানে গছপাতৰ নামটো কি, কিমান বছৰৰ গছপাত মানে কেনেকুৱা কি মানে গম পোৱা নাছিলোঁ। তো সেইখিনি নলেজ লৈছোঁ। 1 2 3 3 2 1 নমস্তে গাইছ, ৱেলকাম টু আৱাৰ চেনেল। গাইছ মানে যিমান যি ক'লো মানে মন্দিৰ এৰিয়া, তো সেইকাৰণে মানে তাত মানে গা ধুই যাব লাগে, পবিত্ৰ হৈ গ'লে নিজৰ মনটো ভাল লাগে। তো তাৰে আগতে মানে গাইছ মানে গাটো ধুই লওঁ। মই একদম ৰেডি চাওঁ, 18 মিনিট দেখুৱাই আছে সেই পইণ্টটো, আৰু সেইটো মই তো এনেকৈ 18 মিনিট দেখুৱাই আছে। এইটো গাড়ীত 4 চকীয়াত মই যাম মানে বিউটিৰ লগতে সম্পূৰ্ণভাৱে ৰেডি মানে মই গা ধোৱা হৈ গ'ল। চাওক মানে এই বেগটো এভৰিথিং ইজ অল ৰাইট গাইছ। এতিয়া মানে গৈ আছোঁ আৰু গাইছ মানে আশীৰ্বাদ কৰিব মানে মই মানে গুগল মেপৰ মানে যোনফালে মানে ডাইৰেকশ্যন দেখাই আছে মই সেইফালে গৈ আছোঁ। তো মানে এনেকৈ ভাবা নাই কি মই অকলে আহিছোঁ, মোৰ বিশ্বাস আছে মোৰ লগত আপোনালোকে আহিছে। তো এতিয়া মানে হৰ মহাদেৱ, হৰ মহাদেৱ। আৰু গাইছ মানে কেতিয়া পাম মই সেই ভাবি আছোঁ, কেতিয়া পাম জালিঘাটা মন্দিৰ। মই নিজেও মানে গাইছ মানে যিহেতু মানে প্ৰথম টাইম, সেইকাৰণে ভাবি আছোঁ কি যাম যেনেকৈ নহওক যাম, যিটো মই ডেষ্টিনেশ্যন গাইছ মানে সেইখিনি যেনেকৈ নহওক পাম, আৰু আপোনালোকক মই দেখুৱাম যেনেকৈ নহওক, সেইটো মোৰ কৰ্তব্য। কাৰণ মোৰ বিশ্বাস আছে আপোনালোকে মোৰ লগত আছে, বৰ্তমানলৈকে আছে, হয়তো কাষত নাথাকিব পাৰে, কিন্তু ফিলটো অনুভৱটো এনেকুৱা হয় মোৰ কি আপোনালোকে মোৰ লগতে আছে। তো সেইকাৰণে তালৈকে যাম। আৰু গাইছ মানে চাওক মানে নেশ্যনেল হাইৱে পাই গ'লোঁ, আৰু গাইছ মানে যি কি নহওক মানে হাইৱেটো পাই গ'লোঁ। ভয় লাগিছে, কিবা এটাতো যাই ওলাম মানে নিশ্চয়, মোৰ বিশ্বাস আছে কিবা এটা যাই ওলাম। এটা মানে বহুত ধৰণৰ মানে ঘটনা এটা হৈছে মানে কি এই গুগল মেপত চাওক মানে এইখিনি ঠাই ইয়াৰ পৰা ইয়ালৈকে দেখুৱাই আছে, মই ঘৰৰ পৰা সেইখিনি দেখুৱাই আছে, এতিয়ালৈকে মই সেইখিনি ঠাই পোৱাই নাই। এতিয়া মই গাইছ মানে মোৰ নিজৰ বিশ্বাস হেৰাইছে, এতিয়া কোনফালে লাগিলে মই টিহুৱে পাম চাগে, টিহুৱে পাম চাগে। সেইকাৰণে এটা কাম কৰোঁ, এইফালে সুধি লওঁ কোনোবাক মানে মানুহো পোৱা নাই, মানুহ নাই। খুৰা জালিঘাটা থান কোনফালে হ'ব? জালিঘাটা থান আৰু গাইছ মানে চাওক মই আপোনালোকক কৈছোঁ না, মই এৰি আহিছোঁ সেইফালে আছে, এই গুগল মেপটো দেখাই আছে মানে কি এতিয়া পোৱাই নাই বুলি কৈছে, গুচি আহিছে এইফালে। আৰু গাইছ মানে যি কি নহওক মানে অলপমান উশাহ আহিছে, চাওক মানে এইফালে সঁচাই গুগল মেপে মোৰ একদম মিছা কথা কয়, মোতকৈ মিছা কথা কয় গুগল মেপে। আৰু গাইছ মানে ৰাস্তাবিলাক মানে শ্বিলঙৰ ৰাস্তা নিচিনা, একদম সৰু এবাৰ ৰাইট চাইডে এবাৰ লেফ্ট চাইডে। প্ৰথম দেখিছোঁ মানে গাঁৱৰ ৰাস্তা, একদম সৰু ৰাস্তা, কিন্তু ভাল লাগে। সেউজীয়া পথাৰতে ঘূৰা লাহে লাহে যাওঁ, পুৰাই কি চলাইছে এইটো দিয়ক। আৰু গাইছ মানে সঁচাই মানে মোৰ বহুত ভয় লাগিছে, এতিয়াও মই গমেই পোৱা নাই কোনফালে। আৰু গাইছ মানে ফাইনেলি পাই গ'লোঁ ষ্টেচন লেখাটা থান। গাইছ মানে মোৰ বিশ্বাস ই নৰখিলে ৰক্ষা, কাৰণ যদি ৰখে আৰু টাইম লাগিব। এইটো মানে দীঘল হ'ব পাৰে, কাৰণ এইকাৰণে মই ডাইৰেক্ট মানে ইয়াত আহি মই দেখুৱাব পাৰোঁ, কিন্তু মানে কি হ'ল দেখুওৱা নাই। মই যিটো মানে প্ৰব্লেম ফেচ কৰিছোঁ সেইটো যে আপোনালোকে যেন মানে ফেচ কৰিব নালাগে। ইয়াত আহিলে মানে ডাইৰেক্ট মানে লোকেশ্যনটো ল'ব, ভালকৈ সুধি ল'ব মানুহক, ঘৰতে বা ওচৰৰ কোনোবা চিনাকিক, তেতিয়াই আহিব, এনে মানে নজনাকৈ নাহিব মানে বহুত। আৰু গাইছ মানে যি কি নহওক মানে অৱশেষত মানে পাই গ'লোঁ, আৰু এইখন হৈছে গেট। চাই দিলোঁ এতিয়া মানে গোটেই মানে কৈ আছোঁ মানে ভিতৰত মানে কেনেকুৱা কি। এতিয়া চাওক CCTV লগাইছে ইয়াত মানে, আৰু লগতে আগতে মানে এইখিনি একদম খোলা আছিল, আৰু এতিয়া মানে চাওক মানে যিসকল ভক্ত মানে বৰষুণ মানে বাৰিষা বতৰত যদি ইয়াত যদি আহে মানে পূজা পাতল কৰিব, তো তেওঁলোকে মানে ধুনীয়াকৈ মানে ইয়াত মানে বহিব পাৰে।
আৰু গাইছ মানে চাওক মানে এইটো হৈছে মেইন মন্দিৰ, গছপাত হৈছে সেইপাত গছ, কিন্তু গছপাত চাওক মানে আগতে মানে ইয়াত মানে এনেকুৱা আছিল মানে ভিতৰত মানে প্ৰৱেশ কৰিব পৰা আছিল, কিন্তু এতিয়া মানে প্ৰৱেশ কৰা মানে নিষেধ। কাৰণ আজিৰ পৰা 4 বছৰ আগতে মই ইয়াত আহিছিলোঁ, মানে প্ৰৱেশ ভিতৰত কৰিব পৰা আছিল। আৰু বহুতে মানে এই তাত মানে ইয়াত এপাত গছ মানে গামোচা মানে বন্ধা আছিল, এতিয়া গামোচা বন্ধাটো মানে নিষেধ কৰি দিছে। তাত মানে ছাইড ইফেক্ট হৈয়ে চাগে গছৰ লগত, যদি এনেকুৱা যে কাপোৰ হওক যিকোনো মানে এনেকুৱা যদি ডেইলি মানে মানুহৰ যদি হাত এপাত গছত মানে এনেকৈ লাগি থাকে, মানুহৰ সংস্পৰ্শ আহি থাকে, তেতিয়া মানে কিবা প্ৰব্লেম হয়, সেইকাৰণে বন্ধ কৰি দিছে। আৰু গাইছ মানে বাকী মানে যিপাত মানে গছ মানে মই মানে ঘৰতো কৈ আহিছিলোঁ, আৰু বহুতে মানে আপোনাৰ গুগলত চাৰ্চ কৰি চাব মানে এছিয়া ছেকেণ্ড লাৰ্জেষ্ট ট্ৰী বুলি ক'লে মানে সেইপাত গছ মানে মোৰ সন্মুখত চাওক মানে ফাইনেলি সেইপাতে মানে এনেকুৱা গাইছ মানে লগতে মানে এই পাত গছৰ মানে নামটো মানে মই কৈ দিওঁ, মানে নামটো হৈছে বানিয়ান ট্ৰী। এই পাত গছৰ বৰ্তমানলৈকে 209 বছৰ হৈছে, মানে 209 বছৰ হৈছে। লগতে মানে ইয়াৰ যিটো মানে বাৰ্থডে পাতা হয়, মানে ভাবক মানে কেনেকৈ 209 বছৰ গম পালে মানে চৰকাৰে এনেকুৱা কৰিছে, প্ৰত্যেক মানে ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে মানে বিশ্ব পৰিৱেশ দিৱসৰ দিনাখন মানে এই পাত গছৰ মানে বাৰ্থডে পাতা হয়। তো এনেকৈ মানে এতিয়ালৈকে 209 বছৰ হৈছে চাগে। আৰু লগতে আৰু আজি আপোনালোক মই কথা, মই যদি বাচি থাকোঁ, আপোনালোকে ভালে ভালে থাকক সকলোৱে, যদি মোলে 215 বছৰ হ'লে পুনৰ আমি ইয়াত আহিম, মনত ৰাখিব। গছপুতৰ এৰিয়াটো চাওক মানে সেই পাত গছ ন, সেই পাত গছ সেনেকৈ আহি এনেকৈ আহি এনেকৈ হৈছে, এনেকৈ যে চাওক মানে হাতীৰ নিচিনা একদম কিন্তু একদম জিৰাফৰ নিচিনা, এই জিৰা এনেকৈ গুচি গৈছে, এনেকৈ চাওক মানে এইবিলাক গোটেই খুটাৰ নিচিনা এইবিলাক প্ৰটেক্ট কৰি আছে মানে চাওক, এইবিলাক খুটা, এইটো এটা খুটা, সেইটো খুটা, এই খুটা, এই খুটা, এই খুটা, মানে কওক মানে চাওক প্ৰকৃতিৰ কেনেকুৱা লীলা, কেনেকৈ বনাইছে প্ৰকৃতি, মানে ভাবিব নোৱাৰে। যদি এনেকুৱাও যদি মই ধৰি লওক যদি নাস্তিকো ধৰি লওক, মই বিশ্বাস নকৰোঁ মানে প্ৰকৃতিক ভগৱান বিশ্বাস নকৰোঁ, যদি ইয়াত যদি এবাৰ যদি আহি যাওঁ না, তো বিশ্বাসটো হ'ব লাগিব, নিশ্চয় হ'ব লাগিব। তো এনেকুৱা চাওক মানে এই গোটেই আৰু গাইছ চাওক মানে এইখিনি চাওক মানে এপাতে গছ, এপাত চাওক, এইপাত দেখিছেনে, এইপাত দেখিছেনে, এইপাত এনেকৈ গৈছে চাওক, গৈ ইয়াত কানেক্ট হৈ গৈছে, ইয়াত জইন হৈ গৈছে, দেখিছেনে জইন হৈছে মানে চাওক মানে গছে মানে এপাত গছে মানে খুটা হৈছে, খুটা হৈ গছে প্ৰটেক্ট কৰিছে। তো প্ৰথমবাৰ এনেকুৱা দেখিছোঁ চাওক মানে এইবিলাক মানে ধুনীয়াকৈ পকা কৰি দিছে। আগতে এনেকুৱা মানে ব্লক এতিয়া দিয়া নাছিল, ইয়াত আগতে মাটিত আছিল, এতিয়া বহুত ইম্প্ৰুভ হৈছে। গাইছ মানে মোৰ সন্মুখত মানে এতিয়া মানে এনেকুৱাকৈ মানে দেখুৱাম মানে এনেকুৱা মানে এপাতে গছ, কিন্তু সঁচাই কৈছোঁ কেনেকুৱা চাই লওক এবাৰ, চাই লওক মানে এজন মানে খুৰা আছে, খুৰাজনে মানে খুৰাজনৰ পৰা মই মানে চাকি কিনিছিলোঁ। তেখেতে মানে সঁচা কৈছোঁ মানে ইমান ধুনীয়াকৈ ৰেচপেক্ট কৰিছোঁ, মোক মানে কৈছে ধুনীয়াকৈ যোৱা, এনেকুৱা দেখ কৰিবা, তাত এজন মানে দেউ এজন বহি আছে, এনেকুৱা তেখেতক সুধিবা যদি পাৰা, লগতে তোমাৰ চাকিখনত তালা মাৰিছে, মোৰ ধ্যান ৰাখিছে মানে, এইটো ভাল লাগিছে। আৰু গাইছ মানে এইখিনি ফিল্ডখিনি কি ফিল্ড মানে ইহঁতৰে মোৰ বিশ্বাস চাগে মানে এই কমিটিৰে হ'ব। লগতে সেইফালে ডাঙৰ এটা পুখুৰী এটা আছে, সেইফালে যাব মোৰ বিশ্বাস নিষেধ, সেইকাৰণে ভয় লাগে, মই অকলে আছোঁ। গাইছ মানে কথা কওঁ, মই ইয়াত মানে অকলে আছোঁ, মই আপোনালোকে আৰু এই গছপাত মানে প্ৰভু। সেইফালেও এইটো এটা মন্দিৰ আৰু এইটো এটা শিৱৰ মন্দিৰ, ইয়াত আপোনালোকে আহিলে সেৱা কৰিব পাৰে। আৰু লগতে মানে ইউনিক বস্তু দেখুৱাই দিছোঁ মানে এই পাত গছ মানে গছপাতৰ ওপৰত মৰা চাওক, এইখিনি মানে গছপাত নাই আধাৰ পৰা, এইখিনি এনেকুৱা বেলেগকৈ আহিছে, মই নিজে ক'ব পৰা নাই কেনেকুৱাকৈ হ'ব পাৰে এনেকুৱা। আৰু এতিয়া চাওক মানে ভয় নকৰে ইহঁতে, আৰু গাইছ মানে ইয়াত মানে চাওক এইখিনি চাইজ আছে, যদি মানে কোনোবাৰ যদি বিয়া যদি ভাবে কি মই মন্দিৰত বিয়া পাতিম, তো তেনেকুৱা মানে কৰিলে মানে ইহঁতৰ মানে ইয়াত মানে মন্দিৰত মানে কমিটি মানে সেইটো মানে ব্যৱস্থা কৰি দিয়ে চাগে, এনেকুৱা বিয়াৰ ব্যৱস্থা কৰিছে। কাৰণ বহুতৰ এনেকুৱা মানে এটা ইচ্ছা থাকে কি আমি বিয়া পাতিম সদায় মানে প্ৰভুৰ ওচৰত, এনেকুৱা পজিটিভ প্লেচ ঠাইত পাতিম এনেকুৱা। তো সেই আশাটো যাৰ আছে মানে গাইছ ইয়াত মানে সম্পূৰ্ণ হ'ব পাৰে একচুৱেলি। মানে এনেকুৱা মানে ভিউটো দেখুৱালোঁ গছপাতৰ মানে, এতিয়া মই যোনখিনি ঠাইত মানে থিয় হৈ আছোঁ, এইখিনিৰ পৰা মানে ভিউটো মই নিজে দেখি মই ভিডিঅ' কৰিব পাহৰি গৈছোঁ, চাওক মই নিজে চাই আছোঁ কেনেকুৱা। লগতে মানে চাওক মানে ইয়াত মানে ডাষ্টবিনৰ মানে ব্যৱস্থা কৰা আছে, যি আপোনালোকে যদি কেতিয়াবা যদি ইয়াত আহেও, যদি কেতিয়াবা বাহিৰৰ পৰা মানুহ আহে, আপোনালোকে দেখে যদি কিবা মানে পেকেট পেলাব ওলাইছে, তো আপোনালোকে কৈ দিব কি ইয়াত ডাষ্টবিন আছে, আপোনালোকে ডাষ্টবিনত ইউজ কৰিব পাৰে, এনেকৈ নেপেলাব। মানুহ মানে আমাৰ অসমৰ মানুহ প্ৰত্যেকে মানে এইটো আমি নিশ্চয় মৰম কৰোঁ, কিন্তু মানে বেলেগ বাহিৰা টুৰিষ্ট কেতিয়াবা আহিব পাৰে, তো এনেকুৱা যদি আপোনালোকে দেখে মানে মানা কৰিব। চাওক মানে ইয়াত মানে এনেকুৱা একো মানে লেতেৰা ঠাইয়ে নিছে, লেতেৰা নাইয়ে, চাওক মানে ডাষ্টবিন ইউজ কৰে, সেই ডাষ্টবিন আছে, তাত ডাষ্টবিন এই তাত আছে। তো চাওক মানে এই ভাই মানে মোৰ লগ মানে চাই সি পলাইছে মানে চাওক ভাই, জাষ্ট এটা কথা কওঁ মানে শুনাচোন, তোমালোকে মানে ইয়াত ডেইলি আহা নেকি? ডেইলি মানে আহোঁ প্ৰায়ভাগ, আৰু সোমবাৰ হিচাপে আহোঁ কেতিয়াবা, আৰু আজি যে মানুহ যে নাহিছে কি কাৰণে? মানে আগাবিলাক আহে অকল কান্দি মানুহবিলাক গুচি যায়। আৰু গাইছ মানে এতিয়া মানে যামাৰ কাৰণে ঘৰত মানে হৈ গ'ল, মানে ধুনীয়া লাগিছে, বহুত মানে পজিটিভ ভাৱ হয়। লগতে এয়া মেইন মন্দিৰ দেখুৱাইছোৱে। তো এতিয়া মানে এবাৰ এটা কাম কৰোঁ, প্ৰত্যেকৰে আপোনালোকৰ কাৰণে আৰু মোৰ কাৰণে
একদম মানে এটা মানে অন্তৰত ভাবি ভাল হোৱাৰ বাবে ঘণ্টিটো এবাৰ বজাই দিওঁ। এতিয়া মানে গাইছ যাব মানে যদি ব্লগটো যদি চাই ভাল লাগিছে প্লিজ লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰটো কৰি দিব। যিসকল নতুনকৈ আহিছে আপোনালোকে ছাবস্ক্ৰাইবটো কৰি মই একদম ভয় লাগি আছে, ক্ষমা কৰি দিব। আৰু মানে লগ পাম নেক্সট ব্লগত। বাই বাই।